আমাৰ মাননীয় আগ্ৰামা মহিলা ডাঙৰীয়া যোৱা বিটিচি নিৰ্বাচনৰ আগত ঘোষণা কৰা এই আঁচনি ৰূপায়ণ কৰা হৈছে। যিসকল ব্যক্তিৰ মাটি পাট্টা নাছিল তেখেতসকলক মাটি পাট্টা দিয়াৰ যিটো আঁচনি এইটো ৰূপায়ণ কৰা হৈছে। যোৱা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই আৰম্ভ কৰি আজি আমি শুক্লাই চাৰফাঙতো মাটি ম্যাদী পাট্টা বিতৰণ কৰিছোঁ। আৰু আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকক যি আৰ্থিক অনুদান দিয়াৰ কথা কৈছিলে এইটো ইতিমধ্যে আজি বিতৰণ কৰা হৈছে। তাৰ বাহিৰেও যুৱক যুৱতীসকলক 2 লাখ টকাকৈ দিয়াৰ কথা আছে, কিন্তু আজি বিতৰণ কৰিলোঁ। তাৰ বাহিৰেও যিবিলাক ফিজিকেল হেণ্ডিকেপ আৰু যিবিলাকৰ অল্ড এজ তেখেতসকলৰ চেক বিতৰণ কৰা হৈছে। আৰু আগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগত ঘোষণা কৰিছিল মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত স্থাপন কৰা হ'ব। ইতিমধ্যে আগ্ৰামা মহিলাৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰি পালে ওদালগুৰিত 150 কোটি টকাৰ মিনি ছেক্ৰেটাৰিয়েট ইতিমধ্যে স্থাপন কৰা হ'ব। তাৰ বাহিৰেও কোকৰাঝাৰ স্পৰ্টছ এছ'চিয়েশ্যনক 20 কোটি টকাৰে ষ্টেডিয়াম বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। ইফালে দতমা আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ষ্টেডিয়াম বনাবৰ কাৰণে 15 কোটি টকা দিয়া হ'ল। আৰু চেন্নাইত 75 কোটি টকাৰে বড়োলেণ্ড হাউচ নিৰ্মাণ কৰা হ'ব। তাৰপিছত ভূপেন হাজৰিকা অডিটৰিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম অডিটৰিয়াম, বীৰ চিলাৰায় অডিটৰিয়াম এইবিলাক বনোৱা হ'ব। ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে। আৰু আৰ্টিষ্টবিলাকৰ কাৰণে 10 কোটি টকা ডিজিটেল ষ্টুডিঅ' বনাবৰ কাৰণে কোকৰাঝাৰ আৰ্থিক অনুদান দিয়া হয়। আজি আমি ম্যাদী পাট্টা গড়েশ্বৰ চাৰ্কলৰ আণ্ডাৰত আমি 10জনক আনুষ্ঠানিকভাৱে বিতৰণ কৰিলোঁ। আৰু তামোলপুৰ চাৰ্কলৰ আণ্ডাৰত আমি 10জন আমি ম্যাদী পাট্টা বিতৰণ কৰিলোঁ।